আপুনি যে নিজকে দুখীয়া বুলি কৈ থাকে, আপুনি কিমান দুখীয়া বুলি ভাবে নিজকে? আমি বহুত দুখীয়া। সৰুৰ পৰা শাক চব্জি, গ্ৰীণ ভেজিটেবলছ এইবিলাক খাব নোৱাৰিলোঁ। অকল মাছ, মাংস, পনীৰ, ৰুটি, ঘি, ব্ৰেড, বাটাৰ এইবিলাকৰ বাহিৰে আমি একো বস্তুৱে খাব নোৱাৰিলোঁ। আমি গ্ৰীণ ভেজিটেবলছ আজিলৈকে চায়ে নাপালোঁ। মূলা, আলু ইমান ভাল বস্তু, আমি এইবিলাক বস্তু খাবই নোৱাৰিলোঁ। কেতিয়াও সেইবিলাক বস্তু আমি চায়ে নাপালোঁ। আমাৰ ঘৰত কেতিয়া সেইবিলাক বস্তু মা দেউতাই আনিবই নোৱাৰিলে। বুজিছোঁ। তাৰপিছত সৰুৰ পৰা মোৰ বহুত চাইকেল চলাব মন আছিল, কিন্তু দেউতাই চাইকেল নিদি পেলাই ডাইৰেক্ট বাইক দি দিল। মই ভাবিছিলোঁ পাব্লিক ট্ৰান্সপৰ্টত মই পাব্লিক বাছত উঠি পেলাই, চিটি বাছত উঠি পেলাই ঘূৰিম, কিন্তু দেউতা গাড়ী দি দিল 4 চকীয়া। ধনী মানুহৰ যিটো ফিল, সেই ফিলটো কেতিয়াও নাপালোঁ। মানুহ বাছত খিৰিকী খুলি পেলাই হাৱা খাই যাব পাৰে, কিমান এটা ভাল অনুভৱ। আৰু মই বন্ধ গাড়ীৰ ভিতৰত AC লগাই পেলাই যাব লগা হয়। আচ্ছা, বহুত দুখ লাগে এইবিলাকৰ কাৰণে। তেনেহ'লে আপুনি গুড হেল্থৰ কাৰণে শাক চব্জি, গ্ৰীণ ভেজিটেবলছ এইবিলাক কেনেকৈ খায়? গ্ৰীণ ভেজিটেবলছ বুলি ক'লে গ্ৰীণ ভেজিটেবলছ ডাইৰেক্ট খাব নোৱাৰোঁ এতিয়া, কাৰণ সৰুৰ পৰা অভ্যাস কৰা নাই। মূলা খোৱা অভ্যাস নাই, আলু খোৱা অভ্যাস নাই, শাক চব্জি খোৱাৰ অভ্যাস নাই। সেইকাৰণে আমি ছাগলী লৈ আহি পেলাই ছাগলীক গ্ৰীণ ভেজিটেবলছ খাব দিওঁ। শাক চব্জি, আলু, মূলা চব খাব দি পেলাই ছাগলী কাটি মাংস খাই দিওঁ। অ'টছ খাব নোৱাৰোঁ, ভাল নালাগে, মুখত টেষ্ট নালাগে। কৰ্ণফ্লেক্স এইবিলাক মই ভাল নাপাওঁ, গাখীৰেদি কৰ্ণফ্লেক্স খোৱাটো। সেইকাৰণে আমি মুৰ্গীক, হাঁহক কৰ্ণফ্লেক্স খাব দিওঁ, অ'টছ খাব দিওঁ। তাৰপিছত হাঁহ মুৰ্গী কাটি পেলাই খাই দিওঁ। তেনেকৈ ইনডাইৰেক্ট ভোজন কৰি জীয়াই আছোঁ। আচ্ছা, সৰুৰ পৰা ইমান কষ্ট দেখিছোঁ। মানে আপুনি ভাবি চাওক, মূলা ইমান এটা টেষ্টি বস্তু, মাছেদি মূলা খোৱাৰ বোলে মজাই বেলেগ। মই খাব নোৱাৰোঁ। মই ছাগলীক মূলা খুৱাই পেলাই সেই ছাগলী কাটি পেলাই মাংস খাব লগা হয়। বহুত দুখত গৈছে দিনবিলাক, বেয়া লাগিল বহুত শুনি পেলাই। আশা কৰোঁ যাতে আপুনি ভৱিষ্যতে এইবিলাক বস্তু খাব পাৰে, মূলা, আলু, শাক চব্জি, গ্ৰীণ ভেজিটেবলছ এইবিলাক যাতে খাব পাৰে। ভগৱানে আপোনাক ক্ষমতা দিয়ক, আপুনি যাতে এইবিলাকো কিনি খাব পাৰে। আমাৰ শ্ব'ত অহাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।